নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি বনাব লৈছোঁ কেৰামেল এগ পুডিং। আহকচোন। প্ৰথমে মই চেনিখিনি কেৰামেল কৰি ল'ম। তাৰ বাবে আপুনি যিকোনো এটা পাত্ৰত চেনিখিনি দি অলপ পানী দি দিব। মই ইয়াত 4 চামুচ চেনি লৈছোঁ আৰু 2 চামুচ পানী লৈছোঁ। এইখিনি এতিয়া লৰাই থাকিম। 5 মিনিটমান হোৱাৰ পিছত আমাৰ চেনিখিনি কেৰামেল হৈ যাব। এয়া চাওক, চেনিখিনি কালাৰটো ব্ৰাউন কালাৰ হৈ গৈছে। এতিয়া আমি টিফিন বাটি এটাত সেইখিনি ঢালি ৰাখিছোঁ। এয়া হৈ গৈছে আমাৰ। নেক্সট আমি কণী 4টা লৈছোঁ। এতিয়া কণীকেইটা আমি এটা মিক্সাৰ গ্ৰাইণ্ডাৰত মিক্স কৰি ল'ম। লগতে লৈছোঁ মই চেনি আধা কাপ। এতিয়া মই ইয়াত চেনিখিনি দি দিম। আধা কাপ চেনি লৈছোঁ মই, আপোনালোকেও জোখমতে ল'ব। গাখীৰ লৈছোঁ আধা কাপ। এতিয়া আমি গোটেইখিনি মিক্স কৰি লৈছোঁ। লগতে আকৌ আধা কাপ গাখীৰ দি দিছোঁ। তাৰপিছত মিক্সাৰখিনি আমি আগতে ৰেডি কৰি থোৱা টিফিনটোত এনেদৰে চেকি লৈছোঁ। এয়া মই গোটেই মিক্সাৰখিনি চেকনিৰে চেকি লৈছোঁ। তাৰপিছত এতিয়া কুকাৰ এটাত মই 2 গিলাচ পানী দি লৈছোঁ। কুকাৰৰ ভিতৰত আপোনালোকে ষ্টেণ্ড এডাল দিব পাৰে এনেকুৱা। মোৰ তাত এনেকুৱা সৰু ষ্টেণ্ড নাই, যিহেতু মই ইয়াত এতিয়া এটা টিফিন বাতিকে দি ব্যৱহাৰ কৰিম। এয়া চাওক, এয়া মিশ্ৰণখিনিও আমি ঢাকনি লগাই বাতিটোৰ ওপৰতে ৰাখি দিম। এয়া মই ভিতৰত দি দিছোঁ কুকাৰটোৰ ভিতৰত। আপোনালোকেও মিশ্ৰণখিনিত ঢাকনি লগাই দিব। এয়া মই কুকাৰৰ ঢাকনিখন বন্ধ কৰি দিছোঁ। এতিয়া আমি ইয়াত 2টা হুইচেল অহালৈ ৰখিম। এয়া মোৰ হুইচেল আহি গ'ল। কুকাৰটো ঠাণ্ডা হৈছিলে। এয়া চাওক, হৈ গৈছে। এতিয়া ইয়াক আমি সম্পূৰ্ণৰূপে ঠাণ্ডা কৰিবৰ কাৰণে ফ্ৰিজত ৰাখিম, প্ৰায় 15 পৰা 20 মিনিট। এয়া আমাৰ ঠাণ্ডা হৈ গৈছে। এতিয়া আমি ইয়াত ফ্ৰিজৰ পৰা উলিয়াই এখন প্লেটত ৰাখি দিছোঁ। এয়া চাওক,